হালধি নহয়, কেতকিও নহয়, আদাও নহয়, এই যে মহা ঔষধি গছ। এই মহা ঔষধি গছজোপাৰ গুণাগুণ ব্যৱহাৰ আৰু ক'ত পায় তেখেতে আমাক জনাব। এই গছজোপা হ'ল মহা ঔষধি গছ। ইয়াৰ পাতৰ পৰা আপুনি চব ঠাইলৈকে আপুনি ৰঙা দেখিব আৰু আলুটো খানিলে মানে মই দেখাই দিম বাৰু, আলুটো খানি ৰঙাই হ'ব। এইটো মহা ইয়াৰ যদি আপোনাৰ মতা হওক বা তিৰি হওক পুৰুষেই হওক পেট কামুৰে মাটিত যদি বাগৰি ফুৰে 3 লুটি 4 লুটি বাগৰি কিছুমান মানুহ যায়, ইয়াক যদি আপুনি আলুটো খানি পিনি এক পালি ঔষধ খুৱাওক, সি সম্পূৰ্ণ নিৰাময় হ'ব। এক পালি খাব লাগে, কিন্তু যদি বেছি হয় তেতিয়া 3 পালি খোৱা আপত্তি নাই, সেইটো কোনো চাইড এফেক্ট নহয়। ইয়াৰ চাইড এফেক্ট বস্তু এইটো নহয়, আপুনি এনেও যদিও পেট নাই কমোৱা তথাপি এনে খাই থাকিব পাৰে। এইটো বস্তু মানে এজোপা কোনো হালধিও নহয়, কেতকিও নহয়, আদাও নহয়, এই যে মহা ঔষধি গছ। এজোপা আনিছিলে ক'ৰ পৰা আপুনি? মই এইটো অৰুণাচলৰ পৰা অনা হয়, কিন্তু অৰুণাচলৰ পৰা তেওঁলোকে এইবিলাক বস্তু বিতংভাৱে নকৰে, কিন্তু মই চুৰ কৰি আনি পিনি ৰুইছিলোঁ। তাৰমানে মোৰ মানুহ এজনে মহা ঔষধি গছ অৰুণাচলৰ পায়। মই তেতিয়া এটা সময়ত মই পৰ্বতে পাহাৰ ঘূৰি ফুৰোঁতে এই গছটো আনিছিলোঁ। এইটো গোটেইখিনি আছে, কিন্তু বহুতো মানুহ দিলোঁ, তথাপি এতিয়া আছে জীয়াই। এই খেৰ পৰি পিনি এতিয়া কেইজোপামান উঠিছে বাৰু। মোৰ অকণমান হেৰিয়ে আছিলে, বাৰী এখন বাৰী আছিলে। খুব ভাল কৰিছে এইটো, আৰু বৃদ্ধি কৰিব লাগে এই গছজোপা। এই বস্তু একেবাৰে পাতৰ পৰা আপুনি গুৰিলৈকে ৰঙা পাব। এইটো মহা ঔষধি গছ। মহা ঔষধি গছ। সেইটো ঠিকে আছে।